হেল্ল' ষ্টুডেণ্ট, আজি আমি আমাৰ ক্লাছ 10-ৰ এচিড, লৱণ আৰু ক্ষাৰক এই চেপ্টাৰটোৰ তৃতীয়খন প্ৰশ্নাৱলীৰ প্ৰথমখন কুৱেশ্যনটো আজি আমি আলোচনা কৰিম। চ' কুৱেশ্যনটোত কি দি আছে এবাৰ আমি চাই লওঁ। যে জলীয় দ্ৰৱত HCl মানে HNO3 এইটো 3 হয়। HNO3 ইত্যাদিয়ে অম্লিক ধৰ্ম দেখুৱায়, ৰাইট? অম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুক'জৰ দ্ৰৱই অম্লিক ধৰ্ম নেদেখুৱায়। ইয়াৰ কাৰণটো আমাক ব্যাখ্যা কৰিব লাগে, ঠিক আছে? চ' কুৱেশ্যনটো কৰাৰ আগতে আমি এটা কনচেপ্টৰ বিষয়ে জানিব লাগিব। কনচেপ্টটো কি? কনচেপ্টটো হৈছে যে অম্লিক পদাৰ্থ বা এচিডিক পদাৰ্থ চেম বস্তু হয়। কাক বুজায়? বুলিলে কি বুজায়? এচিডিক ধৰ্ম বা অম্লিক পদাৰ্থ বুলিলে কি বুজায়? চ' তোমালোকে বুজিবা যে কি হয়, যেতিয়া কোনো এটা পদাৰ্থ মানে জলীয় দ্ৰৱত দিয়া হয়, যদি সেই দ্ৰৱটোৱে H পজিটিভ বা হাইড্ৰনিয়াম আয়ন মানে H3O পজিটিভ হয়নে দিয়ে, সেইবোৰক কি বুলি কোৱা হয়? অম্লিক পদাৰ্থ বুলি কোৱা হয়। কিছুমানৰ কনফিউজ হয় যে এইটো আৰু এইটো কেনেকে চেম হয়। চ' তোমালোকে কনফিউজ নহবা, মই তোমালোক বুজাই দিছো যে আমি কি পদাৰ্থ এটাত জলীয় দ্ৰৱত দিওঁ। জলীয় দ্ৰৱত মানে কি? H2O, ঠিক আছে? জলীয় দ্ৰৱত যদি কিবা এটা আমি দিওঁ, পদাৰ্থ এটা দিওঁ, কি দিয়ে? যদি এচিডিক হয়, হাইড্ৰজেন আয়ন দিয়ে। চ' ইয়াক আৰু ইয়াক যদি আমি একেলগে লিখো, এনেকে আমি লিখিব পাৰো H3O পজিটিভ, এনেকে আমি লিখিব পাৰো। চ' ইয়াত কনফিউজ নহবা। চ' আমি এতিয়া কনচেপ্টটো লগাম যে কনচেপ্টটো কৈছে যদি হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন দিয়ে, সেই পদাৰ্থবোৰক কি বুলি কোৱা হয়? অম্লিক পদাৰ্থ বুলি কোৱা হয়। অকে, এতিয়া আমি কনচেপ্টটো কুৱেশ্যনত লগাই চাওঁ। কুৱেশ্যনত কেনেদৰে আমি ইয়াত লগাব পাৰো চাই আহক। চ' কুৱেশ্যনত কি দি আছে? HCl আৰু HNO3, ৰাইট? চ' HCl ইয়াক যদি আমি জলীয় দ্ৰৱত দিওঁ, প্ৰথমে আমাক কি দিব? H পজিটিভ, ঠিক আছে? আৰু কি দিয়ে? Cl নেগেটিভ দিয়ে। তাৰ মানে আমি কি ক'ব পাৰিছো যে HCl এটা কেনেকুৱা পদাৰ্থ হ'ব? অম্লিক পদাৰ্থ, অম্লিক পদাৰ্থ হ'ব। যিটো আমাক কুৱেশ্যনত কৈ দিছে যে এইটো এটা কি অম্লিক পদাৰ্থ হয়। তেনেদৰে HNO3 হয়নে? ইয়াকো যদি দিয়া হয়, ই কি দিব? হাইড্ৰজেন আয়ন পজিটিভ আয়ন এটা কি দিব বা হাইড্ৰনিয়াম আয়ন দিব। চ' ইয়াক কি কোৱা হয়? এইবোৰে কি দেখুৱায়? অম্লিক ধৰ্ম দেখুৱায়। কাৰণ কিহৰ কাৰণে? যে হাইড্ৰজেন আয়ন দিছে। কিন্তু ইয়াত কৈছে যে কিন্তু এলকহল আৰু গ্লুকোজৰ দ্ৰৱই অম্লিক ধৰ্ম নেদেখুৱায়। ইয়াৰ কাৰণটো ইয়াৰ কাৰণটো চাবা তোমালোকে যে আমি আগতে এটা চেপ্টাৰ পঢ়িম কাৰ্বন আৰু তাৰ যৌগ। তাত এলকহল কেনেকে লিখিব লাগে, গ্লুকোজ কেনেকুৱা হয়, আগত আমি পঢ়িম। কিন্তু এতিয়া তোমাক বুজাই দিছো অলপ যে এলকহল মানে তাত কি থাকিব? এটা OH সংকেত এটা থাকিব। যেনেকে আমি আগত পঢ়িম এলকহল, যেনেকে CH3OH পাম, হয়নে? C2S5OH, এইবোৰ এটা এটা এলকহল। এতিয়া কথাটো হ'ল যে এইবোৰক যেতিয়া জলীয় দ্ৰৱত দিয়া হয়, ঠিক আছে? জলীয় দ্ৰৱত দিয়া হয়, এইবোৰে কি নিদিয়ে? হাইড্ৰজেন পজিটিভ আয়নটো নিদিয়ে বা হাইড্ৰনিয়াম আয়ন পজিটিভ নিদিয়ে। মানে যেতিয়া পানীত যায়, সিহঁতে এটা অৱস্থাত থাকে, মানে এনেকুৱা অৱস্থাত থাকে, OH বন্ধনত থাকি যায়। যদি এনেকুৱা অৱস্থাত থাকি যায়, মানে হাইড্ৰজেন পজিটিভটো নাহিল, তো এচিডিক পদাৰ্থ নহ'ব, মানে অম্লিক পদাৰ্থ নহ'ব। চ' সেইকাৰণে কোৱা হয়, সেইকাৰণে ইয়াত কোৱা হৈছে যে HCl, HNO3 ইত্যাদি অম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুকোজৰ দ্ৰৱই অম্লিক ধৰ্ম নেদেখুৱায়। তেনেদৰে তোমালোকে গ্লুকোজৰ ক্ষেত্ৰতো তেনেকৈ হ'ব, মানে OH বন্ধনতেই থাকি যাব, সিহঁতে কি নহ'ব? H পজিটিভ আয়নত দ্ৰৱিত নহ'ব, ঠিক আছে? চ' এতিয়া যদি এক্সামত আহে, কেনেকে লিখিবা চাবা তোমালোকে যে HCl আৰু HNO3, এইটো HNO3 হয়, ঠিক আছে? তো HCl আৰু HNO3 জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন দিয়ে, যাৰ ফলত দ্ৰৱ কেনেকুৱা হয়? অম্লিক হয়। উদাহৰণ যেনেকে তোমালোকে এইটো লিখি দিব পাৰা, নহ'লে অসুবিধা নাই, মানে যদি লিখি দিওঁ সেইটো ভালেই হ'ল তোমাৰ কাৰণে। চ' আৰু কি? কিন্তু এলকহল আৰু গ্লুকোজ পানীত হাইড্ৰজেন আয়ন নিদিয়ে, কাৰণ তাত OH বন্ধন অতিকৈ শক্তিশালী হয়। কি নহয়? শক্তিশালী হোৱাৰ কাৰণে H পজিটিভ আয়নলৈ কি নহয়? ত্বৰিত নহয়, মুক্ত নহয়, ঠিক আছে?
চ' সেইকাৰণে কোৱা হয় যে হে HCl আৰু HNO3 অম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুকোজ অম্লিক ধৰ্ম নেদেখুৱায়। অ'কে, এতিয়া তোমালোকে এইটো লিখি লোৱা। ঠিক আছে, থেংক ইউ।